অসমতে অসমৰে এটা কোণত যে ইমান সুন্দৰকৈ এটা ইণ্ডাষ্ট্ৰি গঢ়ি উঠি আছে বিশেষকৈ হস্ততাঁতৰ ৰং কৰি আছো পিয়াজৰ বাকলি দি আমি সুতাত কালাৰ কৰো কাপোৰতো কালাৰ কৰো পিয়াজৰ বাকলি যে ৰংটো দি আছে এইটো কালাৰে হ'ব এইটো কালাৰ হয় এৰি কেৱল এটা মধুৰুৱা ৰঙেই নহয় বৰ্তমান চাবলৈ গ'লে এই সকলোবোৰ ৰঙতে উপলব্ধ মহামানৱ মহাত্মা গান্ধীয়ে এদিন অসম ভ্ৰমণলৈ আহোঁতে অসমীয়া শিপিনীয়ে তাঁতশালত ফুল বাচি থকা দেখি কৈছিল অসমীয়া শিপিনীয়ে তাঁতৰ শালত সপোন ৰচিব পাৰে কিন্তু সেই সপোন ৰচা তাঁতৰ শালবোৰ বৰ্তমান সময়ত যদি চাই অধিকাংশ অসমীয়াই কিন্তু ভঁৰালৰ গাধৈত তুলি ৰাখিছে তাৰ মূল কথাটো হৈছে আজিকালি অসমীয়াই তাঁত ববলৈ এৰিছে ঠিক একেদৰে এৰিছে এৰি পুহিবলৈ এৰিছে মুগা পুহিবলৈ আৰু পলু পুহিবলৈও এৰিছে কিন্তু তেজপুৰৰ ভালুকপুঙৰ ভিতৰুৱা এটা অঞ্চলত প্ৰায় 500 গৰাকী মহিলাই একত্ৰিত হৈ এৰি পুহিছে অকল এৰি পোহাই নহয় তেওঁলোকৰ কোনো লোকে এৰি পুহিছে কোনো লোকে সূতা কাটিছে কোনো লোকে কাপোৰ বৈছে আৰু অসমৰ লগতে ভাৰতৰ লগতে বাহিৰলৈও তেওঁলোকে কাপোৰসমূহ পঠিয়াইছে গতিকে এই কথাখিনি জানি খুব ভাল লাগিল আৰু সেয়েহে আজি আহিলোঁ তেওঁলোকৰ সৈতে অকণমান কথা পাতিবলৈ গতিকে আহকচোন আমাৰ মাজৰ পৰা নোহোৱা হৈ পৰা এই এৰি কেনেকৈ বৰ্তমান পুহি আছে বা কেনেকৈ তেওঁলোকে ব্যৱসায় আগবঢ়াইছে সেই সম্পৰ্কে অকণমান কথা পাতোঁ এৰি পোহে নহয় জানো চাব পাৰিম নি অকণমান আপোনালোকৰ এৰি পোহাৰ বলকচোন কোনফালে পুহিছে এইসমূহ হৈছে এৰি পাত আৰু এৰিৰ পলুৱে এই এৰি পাতসমূহ খায় আৰু সেই এৰি পলুটোৰ পৰাই এই ককনটো প্ৰস্তুত হয় স্যাৰ এই ককনটো প্ৰস্তুত হওঁতে কিমান দিন লাগে এইটো ককন আপোনাৰ একদম পকি ইয়াৰ হুমুৱালৈকে এৰাউণ্ড 45 ডেজ আপোনাৰ 45 দিন মানৰ সময় এটা দৰকাৰ হয় আৰু ইয়াৰ পৰাই সূতা কটা হয় যিটো আমাৰ এৰি কাপোৰ বোৱা হয় সেই এৰি কাপোৰৰ সূতা ইয়াতে এইখিনি ককনৰ পৰাই কটা হয় হয় এই ককনটো একচুৱেলি আমি ইয়াৰ পৰা যিটো ইয়াত লেটা বুলি কয় ইয়াৰ পৰা যিটো পলুটো মানে জীৱিত অৱস্থাত থাকে আৰু সি ওলাই যায় আচলতে ওলাই যায় ভাৰতীয় বজাৰত ইয়াৰ এটা ডিমাণ্ড আছে এইকাৰণে অহিংসা সিল্ক বুলি কয় মানে নন ভাইলেন্ট আচলতে ইয়াৰ কিলিং নহয় ই ওলাই যোৱাৰ পিছতহে আচলতে সূতাটো কটা হয় সেইকাৰণে ইয়াক নমৰে সেইকাৰণে ইয়াত অহিংসা সিল্ক বুলি কয় আৰু এই অহিংসা সিল্ক মানে আপোনাৰ কিছু সম্প্ৰদায়ৰ লোক ভাৰতবৰ্ষৰ মাজত যথেষ্ট সমাদৰ আছে তেখেতসকলে বিচাৰি থাকে তাৰমানে তেখেতসকলে কোনো কিলিং কৰা বা তেনেকুৱা ধৰণৰ মানে পলু বা তেনেকুৱা ধৰণৰ সূতা তেওঁলোকে ব্যৱহাৰ কৰিব নিবিচাৰে সো এইটো এটা আমাৰ কাৰণে প্লাছ পইণ্ট যে এইটো আমি নন কিলিং মানে কেতিয়াও হত্যা কৰা নহয় পলুটো হয় 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 ফালে সূতা কাটি আছে বাইদেৱে যেটো ককন হয় ককনটোৰ পৰা তাৰমানে এনেদৰে সূতা কাটে এই এৰি পকাবিলাক বনাই থাকো আৰু টাইম ফালে আহক এতিয়া আমি তাঁতৰ শাললৈ যাওঁ বাইদেউ কি কৰি আছে আমি এইটো প্ৰাকৃতিক ৰং কৰি আছো পিয়াজৰ বাকলি দি আমি সুতাত কালাৰ কৰো কাপোৰতো কালাৰ কৰো আমি সুতাত কালাৰ কৰি আছো এৰি সুতাত এইখিনি আমি কাপোৰ বনাম এইটো আমি তাৰমানে এৰি সুতাত যিটো ৰং দিয়া হয় এই এৰি সুতাটোত হেতু তাৰমানে প্ৰাকৃতিক ভাৱে দিয়া হয় কেমিক্যাল ইউজ কৰা নহয় কেমিক্যাল নহয় এইটো সুতাত কি আছে বুলি ক'লে আপুনি এইটো আমি পিয়াজৰ বাকলিৰে কৰি আছো পিয়াজৰ বাকলি এইখিনি নহয় জানো হয় পিয়াজৰ বাকলি এইখিনি হয় পিয়াজৰ বাকলি এটা আমি কৰিলো ইয়াৰ ৰংটো কেনেকুৱা হ'বগে ইয়াৰ পৰা সেউজীয়া কালাৰ ওলাই কৰি চাওচোন আমি এবাৰ হয় এইখিনি এতিয়া কৰিম আমি প্ৰথমতে পিয়াজৰ বাকলিটো সিজাই ললো সিজাই পেলাই চাকি পেলাই পানীখিনি ইয়াত লৈ ললো এইখিনি সিজি গল এইখিনি আমি উলিয়াই দিলো তাৰ পিছত আমি সুতাখিনি ভৰাই দিম হয় এইখিনি ৰংটো সেউজীয়া হ'ব হয় আৰু কি ৰং ব্যৱহাৰ কৰা হয় পিয়াজৰ পাতৰ বাহিৰে আৰু পিয়াজৰ বাকলিৰে কৰো চাহপাতেদি কৰো এনেকে বিভিন্ন গছ পাত ফুল হেবিলাকেদি কৰা হয় নাৰ্জি ফুলেদি কৰো চেগুনৰ পাত জেতুকা এনেকে বিভিন্ন বেলেগ বেলেগ ইয়াত যিখিনি আপোনালোকৰ কাপোৰ আছে এইখিনি তাৰমানে সকলো তেনেকুৱা ধৰণৰ প্ৰাকৃতিক ৰঙৰ পৰাই কৰা হয় এইটো আমাৰ হালধি দি কৰা আমি যে খাও হালধি শুকান হালধি দিও হয় কেঁচা হালধি দিও হয় এটো ধুই দিলে গুছি নাযাব না হালধি নাযায় এইটো আমাৰ মঞ্জিষ্ঠা এটা লতা হয় সেই লতাটো দি আমি টুকুৰা টুকুৰ কাটি পেলাই এইটো সিজাই পেলাই এইটো কৰা তাৰ পিছত এইটো আমাৰ আইৰন এইটো দিঘেবানি আইৰন হয় আইৰনেদি কৰা তাৰ পিছত ইয়াত আছে এইটো ইন্ডিগো আৰু আইৰন এই যে আপোনালোকে ফুটাটো ইয়াত দিলে ইয়াৰ পিছত এতিয়া কিমান সময় ইয়াত ৰাখিব নে এটো ৰ'দত দিব লাগিব নে হৈ গৈছে ৰ'দত দিব নালাগে এইটো হোৱাৰ পিছত এইটো উঠাব অলপ পিছত
উঠাই পেলাই এইটো হেৰি কৰি চেপি আকৌ ধুব লাগিব ধুই পেলাই আকৌ চাহ জেগাত মেলি দিব লাগিব ৰ'দত ডাইৰেক্ট ৰ'দত মেলিব নালাগে তাৰপিছতে এইটো শুকুৱাৰ পিছত কাপোৰত কাপোৰ লগা প্ৰচেছখিনি যদি এবাৰ চাওঁ এইটো আমাৰ এতিয়া ববিন হৈ আছে বাতি কৰিবৰ কাৰণে তো এই ববিন হোৱাৰ পিছত আমাৰ আকৌ এই ড্ৰামলৈ যাব ইয়াতে আহিব ইয়াতে আমাৰ বাতি কাঢ়ি আছে ইয়াত তাঁতখন লগোৱাৰ পাছত ইয়াতে লগোৱাৰ পিছত তাৰপিছত আমাৰ ইয়াত ৰাহত ভৰাই এইবিলাক কৰি লাষ্টত আকৌ ব উঠাব তাতে ব তুলি আছে হয় এইটো মংপা ট্ৰাইব অৰুণাচলৰ তেওঁলোকৰ ট্ৰেডিচনেল ড্ৰেছ বনি আছে এইখিনি এৰি হয় কালাৰ কৰা ৰঙা কালাৰ কৰা হৈছে ইফালে বড়ো ডিজাইন ৰেগে ৰেগাং বুলি কয় এইটো বনাই আছে এয়া অৰুণাচলৰ অৰ্ডাৰ হয় এয়াও তেওঁলোকৰ ড্ৰেছ অৰুণাচলৰ এইটো অৰুণাচলৰ অৰ্ডাৰ ইয়াতে আমাৰ 518 গৰাকী মহিলা আছে যিসকলে বোৱা কটাৰ লগত জড়িত কাপোৰ বৈ এৰি পলু পোহে এৰি সূতা কাটে এই গোটেইখিনি মানুহ লগ লাগি পেলাই এপিচিটো গঠন হৈছে এইটো এটা আমাৰ ট্ৰেইনিং চেণ্টাৰ হয় তো ইয়াতে আমাৰ ডেইলি 9 গৰাকী শিপিনীয়ে কাপোৰ বনায়ে থাকে ৰাতিপুৱাৰ পৰা গধূলিলৈকে আৰু আমাৰ বাকি আমাৰ গাঁৱত বনি থাকে গাঁৱত আমাৰ ঘৰে ঘৰে বনে আপোনালোকে ইয়াত যিখিনি আপোনালোকৰ প্ৰডাক্ট হৈছে ফাইনেল চাব পাৰো নেকি দুই এটা এইখিনি আমাৰ প্ৰডাক্ট এইখিনি এতিয়া আমাৰ হেৰিলে যাব অৰুণাচললে অৰুণাচলৰ মংপা ট্ৰাইবৰ হয় মংপা সকলে পিন্ধা কাপোৰ এয়া এৰি হয় এইখিনি এৰি হয় তেওঁলোকে ৰঙা কালাৰ পিন্ধে এইটো আমি এনেকে বনাই এইটো 4 মিটাৰ থাকে এইখিনি গুৱাহাটীৰে অৰ্ডাৰ হয় গুৱাহাটীৰ মানে তেওঁলোকে কাপোৰ চিলাব ইয়াৰ পৰা গাৰ্মেণ্ট বনাব তেওঁলোকে আমাক এই থান কাপোৰ অৰ্ডাৰ দিছিলে আমি বনাই দিছো বেলেগ বেলেগ কালাৰত আছে এয়া শাৰী হয় এয়াও অৰ্ডাৰী হয় এৰি বুলি ক'লে সাধাৰণতে মদৰুৱা ৰঙৰ কাপোৰ বুলিয়ে ভবা যায় কিন্তু এৰিক সব কিমান সুন্দৰ এটা ৰূপ দিছে এৰিৰ শাৰী আৰু এইখন কি হয় এইখন ষ্টল হয় এইটো বড়ো ডিজাইন বড়ো বিলাক ৰেগে ৰেগাং বুলি কয় ৰেগে ৰেগাং ডিজাইনৰ এখন ষ্টল হয় সল হয় খুব সুন্দৰ এইটো আমি পিয়াজৰ বাকলি দি কৰা পিয়াজৰ বাকলি যে ৰংটো দি আছে এইটো কালাৰে হ'ব এইটো কালাৰ হয় পিয়াজৰ বাকলিৰ কালাৰ হয় খুব সুন্দৰ সেউজীয়া কালাৰ ওলাই পিয়াজৰ বাকলি এইটো হৈছে থান কাপোৰ এইটো দি কুৰ্তা লেডিজ গাৰ্মেণ্ট এইবিলাক বনাব কুৰ্তা বনাই চাৰ্ট বনাই এনেকে টপ বনাই এইবিলাকৰ কাৰণে এইটো থান কাপোৰ হয় এটা বেটা কোনো লোকে সকলোৱেতো এৰি পুহিব নাজানে নহয় জানো কোনো লোক থাকে যি নতুন নতুন কিবা এটা কৰিব খোজে যিসকলে নাজানে তেওঁলোকে যদি এৰি পুহিব বিচাৰে তেনেহলে আপোনালোকৰ ফালৰ পৰা কিবা প্ৰশিক্ষণ বা এনেকুৱা আছে নে কাৰণ আপোনাৰ ইয়াততো গোটেই পদ্ধতিটোৱে আছে 500 মহিলা জড়িত হৈ আছে ইয়াত কি কৰিব পাৰে বহুত মানুহ আহে বাহিৰৰ পৰা চাবৰ কাৰণে শিকিবৰ কাৰণে ষ্টুডেন্ট বিলাকো আহে তো আমি ইয়াতে দেখাও তেনেকে আমাৰ গাঁওবিলাকত হোমষ্টে আছে তাতে থাকি লয় থাকি পেলাই তেওঁলোকে ইয়াত শিকি যায় চাই যায় কেনেকে কৰে আমি নেচাৰেল ডাই কৰো সেয়াও চাই তাৰপিছত পলুটো কেনেকে পোহে কেনেকে ডাঙৰ হেৰি হয় পাত কেনেকে খুৱাই গোটেইখিনি শিকিব পাৰে থাকি পেলাই কিন্তু গাঁৱতে থাকিব লাগিব বাইদেউহঁতৰ ইয়াত কোনো লোকে যদি শিকিব বিচাৰে তেনেহলে বাইদেউহঁতৰ সৈতে যোগাযোগ কৰিলে সুন্দৰকে বাইদেউহঁতে গোটেই পদ্ধতিটো আপোনালোকক দেখুৱাই দিব আহক এতিয়া আমি তাঁতৰ শাললৈ যাওঁ এখন কেটলেগ এখন দেখা পাইছিলো এই প্ৰডাক্ট কি মই প্ৰথমে আপোনাক মই এখন কালাৰ সেট বুলি কয় আমাৰ সেট কাৰ্ড মানে আপোনাৰ ধৰি লওক ৰং যদি হ'ব লাগে তেখেতসকলে এটা কি ৰং কৰিব পাৰে মানুহ এজন ধৰি লওক বায়ে এজন আহিলে তেখেতক বুজাবলেতো আমি এখন কালাৰ আমাৰ এইখিনি কালাৰ সেট এতিয়া এভেইলেবল আছে তাৰমানে ইয়াত আপুনি যদি চাব পাৰে ইয়াত নাম্বাৰ দিয়া আছে ইয়াত ৰেচিপিটো লিখা নাই আচলতে আমি ইয়াৰ এইটো সিক্ৰেটকে ৰখা হৈছে এইবিলাকৰ ৰেচিপি এখন বেলেগত নোট কৰি থোৱা আছে এই ৰংটো কি আছে কিমান চামুচ ইয়াত দিয়া হৈছে কিমান টুকুৰা কিমান পানী দিয়া হৈছে এইখিনি ডিটেইল আপোনাৰ ইয়াত আমি এখন আমাৰ ৰেকৰ্ড আছে যাতে পিছত আকৌ মানুহজনে এটা ৰিপিট অৰ্ডাৰ দিব যাতে কালাৰটো চেঞ্জ নহয় কি প্ৰডাক্ট একেলগে বনাইছে ইয়াত পুৰা সন্নিবিষ্ট কৰা হৈছে এই প্ৰজেক্টৰ আন্ডাৰতে এইখিনি সম্ভৱ হৈছে আপুনি চাব পাৰে ষ্টলছ বুলি লিখা আছে ষ্টলছৰ কিমান আপোনাৰ ভেৰাইটি আছে ষ্টলছৰ হয় আমাৰ ডিজাইনাৰ টিমে কন্টিনিউয়াছলি ইয়াতে কাম কৰি আছে হয় আমাৰ ওচৰত এনআইডি নিফট আপোনাৰ আৰু আসাম টেক্সটাইল ইনষ্টিটিউট IIST বুলি কয় ইণ্ডিয়ান ইনষ্টিটিউট অফ হেণ্ডলুম টেকনলজি গোটেই টিম এটা আমাৰ ইয়াত কাম কৰি আছে ডিজাইনাৰ টিমে গতিকে তেখেতসকলে কালাৰ ট্ৰেণ্ড কালাৰ ফৰকাষ্ট অহা বছৰৰ কাৰণে কি কালাৰ চলিব তেনেকুৱা ধৰণৰ গোটেইখিনি ৰিচাৰ্চ কৰি পেলাই প্ৰডাক্টখিনি ডিজাইন কৰিছে হয় হয় পৰিকল্পিতভাৱে সকলোৱে কৰি আছে সিস্টেমেটিক্যালি হৈ আছে
আসলে সময় সলনি হৈছে আগৰ দৰে হৈ থকা নাই এৰী কাপোৰ বুলি ক'লে বা এৰী সূতা বুলি ক'লে আমাৰ যি ধাৰণা আছিল সেই ধাৰণা সম্পূৰ্ণৰূপে এতিয়া বৰ্তমান সলনি হৈছে এৰী কেৱল এটা মধুৰুৱা ৰঙেই নহয় বৰ্তমান চাবলৈ গ'লে এই সকলোবোৰ ৰঙতে উপলব্ধ আৰু তলে তলে এখন খুব সুন্দৰ বজাৰ আছে এখন বৃহৎ বজাৰ আছে আৰু তলে তলে সেই বৃহৎ বজাৰখনৰ বাবে কাপোৰো প্ৰস্তুত হৈ আছে যদি কোনো লোকে এনেকুৱা ধৰণৰ যদি এৰী কাপোৰ যদি তেওঁলোকে বিচাৰে তেনেহলে যোগাযোগ কৰিলে চাগে কৰি দিব এতিয়া এয়া নৱমিলন এফপিসি তেজপুৰত আছে তেজপুৰৰ নৱমিলন বালিপাৰাৰ নিচে ওচৰতে আছে অসমৰে এটা কোণত যে ইমান সুন্দৰকৈ এটা ইণ্ডাষ্ট্ৰি গঢ়ি উঠি আছে বিশেষকৈ হস্ততাঁতৰ সেয়া গম পোৱা নাছিলো আৰু ইয়ালৈ আহি খুব ভাল লাগিল এৰীৰ সাংঘাতিক এটা চাহিদা আছে গতিকে আপোনালোকেও এই ইণ্ডাষ্ট্ৰিৰ সৈতে জড়িত হ'ব পাৰে আৰু আপোনালোকে যদি এৰী কিবা প্ৰডাক্ট যদি আপোনালোকে ল'ব বিচাৰে তেনেহলে তেওঁলোকৰ সৈতে কেনেকৈ কম নেকি মই ক'ত পাম মানে তেখেতসকলে যিহেতু দৰ্শকসকলে চাই থাকিব এতিয়া ক'ব যে ক'ত লগ কৰিম হয়তো আপোনালোকে গুৱাহাটী কোনোবা এজন বাহিৰে ইয়ালৈকে আহিবলৈ অসুবিধা পাব তেখেতসকলে নেটফি হাউচলৈ আহিলেও বা নেটফি হাতত আহিলেও তেখেতসকলে ইয়াৰ প্ৰডাক্ট পাব আৰু নেটফি হাউচত আহিলে মোৰ নাম চন্দ্ৰকান্ত দাস আৰু মই মাৰ্কেটিং এক্সপাৰ্ট হিচাপে এই প্ৰজেক্টটোত কাম কৰি আছো আৰু মোৰ একচুৱেলি মোক কণ্টেক্ট কৰিলেই আপোনালোকে চব সমস্যা সমাধান হৈ যাব তেওঁলোকে য'ত যেনেকুৱা প্ৰডাক্ট লাগে পাই যাব আৰু অনলাইনো আমি পাব কিছুদিনৰ পিছত আমি উপলব্ধ কৰিম আমাৰ এটা ফেচবুক পেজ আৰু এটা আপোনাৰ আমাৰ ইনষ্টাগ্ৰামত আমাৰ ইয়াৰ প্ৰমোচন কাম আৰম্ভ হৈছে গতিকে কালত সময় সাপেক্ষে আমি সেইবিলাকো তেখেতসকলক যদি গুৱাহাটীৰ আশে পাশে কোনো লোক হয় তেনেহলে ইয়ালৈ নাহিলেও হ'ল তেজপুৰলৈ নেটফি হাতলৈ যাব মই ছাৰৰ নাম্বাৰটো আৰু যোগাযোগ দি দিম তলত ডেছক্ৰিপশ্যনত দি দিম তেখেতৰ সৈতে যোগাযোগ কৰিব আৰু এনেদৰে যদি আপোনালোকে সামগ্ৰী বিচাৰে তেনেহলে তেখেতৰ সৈতে যোগাযোগ কৰিব পাৰিব সকলো ক্ষেত্ৰতে তেখেতে সহযোগিতা আগবঢ়াব বহুত বহুত ভাল লাগিল বাইদেউ আপোনালোককো বহুত বহুত ধন্যবাদ খুব ভাল লাগিল খুব সুন্দৰ কাম কৰি আছে আপোনালোক এনেদৰে আপোনালোক আগবাঢ়ি যাওক Oh,